আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক, হেঁপাহৰ উদ্যোগত যোৰহাট সমূহ মহিলা দল সংগঠন আৰু যোৰহাটবাসীৰ ঐকান্তিক প্ৰচেষ্টাত আমাৰ অতি মৰমৰ হেঁপাহৰ প্ৰাণৰ শিল্পী জুবিনদাৰ আত্মাৰ সদ্গতিৰ অৰ্থে দিহানামৰ যি মহামিলন অনুষ্ঠিত কৰিলে যোৰহাট ষ্টেডিয়াম খেলপথাৰত, গতিকে তাৰেই কিছু মহিলাসকলৰ উপস্থিতিৰ দেখুৱাই মই আজি এই ভিডিঅ'টো আপোনালোকলৈ লৈ আহিলোঁ। চাওক, কিমান সংখ্যক মহিলা ইয়াতে আহি একত্ৰিত হৈছে। গতিকে ইয়াৰ পিছৰ অংশ মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে মই দেখাবলৈ চেষ্টা কৰিম। সমূহ আই মাতৃক আমি অনুৰোধ জনাইছোঁ, আপোনালোকে নিজৰ আসন গ্ৰহণ কৰক। আজি মহান অনুষ্ঠানত উপস্থিত সমূহ আই মাতৃক আমি শুভেচ্ছা জনাইছোঁ। ৰশ্মি বৰদলৈ নেতৃত্বত আজি গোটেই পৰিৱেশটো যেন পাৰিজাত 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 শৰণৰ পাৰিজাত, গগন সুবাসিত ব্যক্ত চৰাচৰ